আজি আপোনালোকক এজন পুৰুষৰ জীৱনটো কি সেইটোৰ বিষয়ে ক'ম। স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো লাষ্টলৈ চাব। আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ যি কেৱল ত্যাগ আৰু বুজাবুজিৰেও জীৱনটো চলিব লাগে, যি আনৰ দায়িত্ব লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে। সৰুতে চকলেটটো ত্যাগ কৰে ভনীয়েকৰ বাবে, নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে, নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে, গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে, বেংকৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে, কিন্তু সেই ঋণ ঘূৰাওঁতেই পাৰ হয় গোটেই জীৱন। তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মা আৰু অফিচৰ বছৰ পৰা গালিবোৰ আছেই। এফালে গোটেই জীৱনটো পত্নী, মা, শাহু আৰু অফিচাৰ বছ এইসকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে। মুঠতে গোটেই জীৱনটো আনৰ বাবে ত্যাগ কৰোঁতেই যায়। এতিয়া অন্য এটা দৃষ্টিৰে পুৰুষৰ কি গুণক সেইটো কম। পত্নীৰ পৰা মাৰ খালে কয় কাপুৰুষ, পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘূৰা দেখি কিবা এটা কোৱা হয় তেতিয়া কয় সন্দেহবাদী, একো নকলে কয় বয়াতুৰ, আকৌ যদি ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় দিটিঙালি কোবাই ফুৰা, যদি ঘৰতে সোমাই থাকে কয় গড়গুণা, ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় বৰমতা, শাসন নকৰিলে কয় গুৰুত্ব নিদিয়ে, যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় ঠেক মগজুৰ, ইফালে চাকৰি কৰিবলৈ দিলে কয় মাইকীৰ টকাৰে চলা, কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় চমচাগিৰি, পত্নীৰ কথাত চলিলে কয় তিৰোতা খেৰুৱা। তথাপিও গোটেই জীৱনটো বুজাবুজি ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰাৰ পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে। বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত। সেইবাবেই পুৰুষক সদায় সন্মান কৰিব লাগে। এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ককাই, কাৰোবাৰ ভাই, কাৰোবাৰ প্ৰেমিক, কাৰোবাৰ জোবাই বা কাৰোবাৰ দেউতাক হ'ব পাৰে, কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোক এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ ক্লিক কৰি দিব আৰু এইটো এনেকুৱা ভিডিঅ' চাবলৈ কাৰণে সোনকালে আপোনাৰ ওচৰত